এই চয়াবিন তিয়াই পেলাই এই কোপ্তা বনাম বুলি এই মিক্সিত মাৰি লৈছোঁ মিহিকৈ। তাতে বিলাহী, নহৰু, পিঁয়াজ, আদা অকণ তেলত ভাজি লৈছোঁ। তাৰপিছত এইখিনি কেৰাহীত তেল অকণমানত অমিতা আলুখিনি একো নিদিয়াকৈ অকণমান নিমখ আৰু হালধি দি ভাজি ল'ব। ভাজাৰ পিছত এই যিখিনি বিলাহী বইল কৰি লৈছিলোঁ এইখিনি চয়াবিনে গোল গোলকৈ ব্ৰাউন কালাৰ হোৱাকৈ ভাজি লৈছোঁ। এয়া গ্ৰেভি। তাৰপিছত সেই গ্ৰেভিখিনি মিক্সিত মাৰি পেলাই তেল ওলোৱালৈকে এনেকৈ ভাজি থাকিব। অলপমান গৰম মছলা দিব আৰু একো দিব নালাগে। তাৰপিছত অমিতাখিনি দি এয়া ৰঙা হোৱালৈকে এনেকৈ ভাজি তাত গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে সেৰসেৰীয়া লাগে। গৰম পানী দিয়া এয়া উতল অহাৰ পিছত এই কোপ্তাখিনি দি দিলোঁ। এতিয়া এই কোপ্তা ৰেডি। ধন্যবাদ।